দেওবাৰে চিৰাং জিলাৰ দক্ষিণ ছাতিপুৰত কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ৱাৰী, চিৰাং জিলা কংগ্ৰেছৰ সম্পাদিকা আনোৱাৰা বেগম, চিৰাং জিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰকিব আলী আহমেদ। তদুপৰি উক্ত সভাত উপস্থিত থাকে 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী বিনোদ ব্ৰহ্ম আৰু কংগ্ৰেছৰ বিভিন্ন কৰ্মকৰ্তাসকল। উক্ত সভাত বক্তাসকলে কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰি এখন সুস্থিৰ BTC চৰকাৰ গঠনৰ বাবে আহ্বান জনায়। যোৱাবাৰ MCL ইলেকশ্যনত সচেতন মহলে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে 15 নং কাজলগাঁও সমষ্টিত কংগ্ৰেছ আৰু UDF আৰু আপোনাৰ যিটো নৱহৰণীয়াৰ GSP দল আছে, এই দলবিলাকে যিমান ৰাজনীতিৰ ৰণডংকা বজাব ইমান ট্ৰেক্টৰৰ কাৰণে সুবিধা হ'ব। এই সন্দৰ্ভত আপুনি কি ক'ব? মানে UPL কাৰণে সুবিধা হ'ব, এই সন্দৰ্ভত আপুনি কি ক'ব? UPL নিজা কথা। আমি কংগ্ৰেছ দল এইবাৰে জিকি আছোঁ, প্ৰথমবাৰৰ কাৰণে দিছোঁ। এইবাৰে ফাৰ্ষ্ট টাইম দিয়া হৈছে আৰু বিনোদ ব্ৰহ্ম এজন ভাল ব্যক্তি, এই অঞ্চলৰ জনা শুনা মানুহ, এই অঞ্চলৰ লোকেল মানুহ আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণ মানুহৰ আস্থা আছে। তাৰ উপৰিও কংগ্ৰেছ আৰু UDF এইবাৰ একলগ হৈছে আৰু সকলো মানুহ এই কথাটোত শান্তি প্ৰকাশ কৰিছে, এটা আস্থা প্ৰকাশ কৰিছে আৰু তেওঁলোকে কংগ্ৰেছ দলত হাতৰ ছবিত ভোট দিয়াৰ কাৰণে সাজু হৈছে। আমি এইবাৰে যৌথভাৱে আগবাঢ়িম আৰু এই যৌথ কিটোত সকলো এই অঞ্চলৰ সকলো ৰাইজে সমৰ্থন কৰিছে। অকল মাইনৰিটি নহয়, হিন্দু মেজৰিটি মানুহো এইবাৰ কংগ্ৰেছ দলত আহি আছে আৰু সেই মানুহখিনিয়ে এইবাৰে পূৰ্ণভাৱে সমৰ্থন কৰিব। তেওঁলোকে যিটো আশা কৰিছে সেইটো ভুল। আমাৰ দলৰ লগত ইতিমধ্যে GSP দলেও যোগাযোগ কৰিছে, UDFটো আছে, গতিকে জিকাটো আমাৰ 100% খাটাং। আচ্ছা, BTCতো কংগ্ৰেছে অকলে চৰকাৰ বনাব নোৱাৰে। যদি বাইচান্স আপোনালোকে সংখ্যাগৰিষ্ঠতা পায় তেনেহ'লে কাক সমৰ্থন কৰিব চৰকাৰ বনাবলৈ? সেইটো আচলতে আমি মই এজন জিলা কংগ্ৰেছৰ সভাপতিহে, মই সেই ডিচিশ্যন ল'ব নোৱাৰোঁ। APCC বা AICC ল'ব। তেওঁলোকে যি সিদ্ধান্ত লয় আমি তাকে মানি লওঁ। ছাৰ, যোৱাবাৰ MCL ইলেকশ্যনত 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিত কংগ্ৰেছৰ হয়তো শক্তিশালী প্ৰাৰ্থী আছিল, আপুনিও এজন শক্তিশালী প্ৰাৰ্থী। তো আপুনি কি ভাবে, আপোনাৰ জয় নিশ্চিত বুলি ভাবেনে আপুনি? আৰু আপুনি এই অঞ্চলবাসীক কি ক'ব কংগ্ৰেছৰ হৈ? চিৰাং জিলাৰ অন্তৰ্গত 15 নং কাজলগাঁও সমষ্টিত আজি সভাটো ছাতিপুৰ এলেকাত আমি এই সভাটো অনুষ্ঠিত হৈ গ'ল। ইয়াত আমাৰ আজি UPPLৰ পৰা BPOৰ পৰা কেইজনমান কৰ্মী আমাৰ ইয়াত যোগদান দিছে আৰু সেই যোগদান ওপৰে আমি চাই পেলাই আমি নিশ্চিত কৰিব পাৰিছোঁ যে এইবাৰ আমি কংগ্ৰেছ দিবে BTCত কিছুমান কিবা পাৰ্টীয়ে জিকি যাব বুলি আমি আশা কৰিছোঁ আৰু এইবাৰ কংগ্ৰেছ আৰু দিবে এইবাৰ BTC গঠন কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। আচ্ছা ছাৰ, যিহেতু কংগ্ৰেছ আৰু UDFে BTCত 15খন আসন কৰিছে, তো 15খন আসনত আপোনালোকে চৰকাৰ বনাব নোৱাৰে, তো আপোনালোকৰ হাতত এনেকুৱা কিবা আহিছে নেকি যে আপোনালোকে কাক লৈ চৰকাৰ গঠন কৰিব BTCত? নাই, চাওক, এতিয়া আমি কোনো সিদ্ধান্ত কৰা নাই। যদি আমি 10টাৰ পৰা 15 ভিতৰত জিকি যাওঁ তেনেহ'লে নিশ্চয় আমাক কোনোবা নহয় কোনোবা দলে আমাক ৱেলকাম কৰিব লাগিব। সেই হিচাপে আমি আজি সেইটো লৈ আমি অংশীদাৰী হৈ যাম। প্ৰয়োজন সাপেক্ষে যদি UPPL বা BPFৰ লগত মিত্ৰতা কৰিব লাগে আপোনালোকে কৰিবনে? নাই, এইটো সোমাই ক'ব। থেংক ইউ। সোমাই ক'ব। আজি আমাৰ এই 15 নং সমষ্টিৰ কেণ্ডিডেট আমাৰ বিনোদ ব্ৰহ্ম ছাৰ, এই তাৰমানে নিশ্চিত জিতাৰ একদম বিপুল ভোটত জিতিব। আমি ভাবিছোঁ যে 50জন মানুহ লৈ আমি মিটিং কৰিম, তাতে আমাৰ 3500জন মানুহ হৈ গ'ল, 350 বা 400 মানুহ এনেকুৱা হৈ গ'ল। 1000 হ'ব খুজিছিল, মহৰমৰ কাৰণে নহ'ল, কিন্তু 350জন মানুহ হৈ গ'ল। 50জন লৈ আমি মিটিং কৰিম, তাতে বুজা যায় যে আমাৰ কেণ্ডিডেট জিকা বিপুল ভোটত জয় হ'ব, এইটো আমি নিশ্চিত। আমাৰ কেণ্ডিডেট জিতিছে, বিনোদ ব্ৰহ্ম জিন্দাবাদ। ঠিক আছে, থেংক ইউ। চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, নিউজ 9 অসম।